গাইজ লোকে বাবুন জাতি হয় যি জাতি হয় সেইটো তেওঁক ক'বলৈ কি দৰকাৰ তো গাইজ সকলোৱে ভিডিঅ'টো চাওক এজনী মেণ্টেলি বাহিৰত যোন নেকি ভিডিঅ' মোৰ ৰোষ্ট মাৰোঁ আৰু তাই মানে এটা একচুৱেলি বাবুন জাতিক লৈ পিনে কংগ্ৰেছৰ মানুহজনীক কৈছে তো গাইজ সকলোৱে ভিডিঅ'টো চাওক তাৰ পৰা ৰিপ্লাই ময়ো দিছোঁ মানে বিজেপি চামচিজনীক মই ব্ৰাহ্মণ ঘৰৰ ছোৱালী গোসাঁই ঘৰৰ বোৱাৰী 2 নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে 2 নম্বৰী মানুহে অনবৰত ভক্তি ধৰ্মৰ কথা কৈ থাকে আমাক ধৰ্মৰ কথা কৈ থাকে বাপৰে বাপ বৰ পাভলুটি মৰা মানুহ দেই এগৰাকী নিজে একো উফাইদাং মাৰিছে বোলে ব্ৰাহ্মণ ঘৰৰ ছোৱালী গোসাঁই ঘৰৰ বোৱাৰী হেৰৌ তেনেহলে আপুনি গৈ পেলাই সেই মছজিদত গৈ নামাজ পঢ়া মানুহখিনিৰ লগত কি ঘোঁৰা ঘাঁহ কাটি থাকে হা গৌৰৱ গগৈ কি ক'লে আপুনি মছজিদত গৈ নামাজ পঢ়া তাই কি মিয়া নেকি হা আপুনি যে সেইবুলি কথা কৈছে এটা কথা কৈছোঁ আপোনাৰ কুকুৰ হয় আপুনি যোনটো নেকি আপোনাৰ নেচ সদায় বেকা থাকিব তাক মিঠাতেল লগাই মালিচ কৰিলেও বা যি তেল লগাই মালিচ কৰিলেও এটা কথা কৈছোঁ আপুনি ব্ৰাহ্মণ জাতিক ধৰি পিনে কথা কৈছে তেতিয়াহ'লে কি হিমন্ত বিশ্ব শৰ্মা কি জাতি নহ'লে সেইটো কওক জাতিটো কি আকৌ আপুনি বিজেপি মানুহ হয় আপুনি বিজেপি শাসন কৰিছে বিজেপি লাগিলে আপুনি ৰাজত্ব কৰি আছে কিন্তু তাৰে মাজত মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মা কি জাতি সেইটো কওকচোন আপুনি যে লোকক যে কংগ্ৰেছৰ মানুহে যদি ৰোষ্ট মাৰিব জাতিক ধৰি ক'ব কিবাক ধৰি ক'ব আপুনি কিনো আপুনি মস্ত পাগলী নেকি নে আপোনাৰ মেণ্টেলটো গ'ল ৰঙাটো যদি শ্বৰ্ট কৰি আছে মোৰ ওচৰত আহিব কাৰেণ্টত দি সেইটো হিট মাৰি পুনাই দিম আৰু যি কথা বকিং থাকিব কেলৈ মানে আপোনাৰ সেইটো ভিডিঅ' চালে মোৰ মাথাটো গৰম হয় আৰু 2 নম্বৰ কথা মই আপোনাক কৈছোঁ আপুনি ছেকশ্যনৰ ভিডিঅ' বনাই যিহত ভিডিঅ' বনাই সেইটো বনাই থাকক সেইটো আপোনালোকৰ মেটাৰ কিন্তু আপুনি এইটো কথা নুসুমাব কেলৈ গম পাইছে জাতিক ধৰি আপুনি কথা নক'ব আপুনি কি জাতি নহ'লে আপুনি কচাই নে কি হয় আপুনি সেইটো কওকচোন নে আপুনি চাইনিজ মানুহ নেকি ফিল্টাৰটো লগাই ল'ব মুখত আৰু চাইনিজ কথা ক'ব আৰু চিং চা এইবিলাক কৈ থাকিব সেইটোৱে আপোনাৰ টাইম আৰু সেইটোৱে কৰক